34 সংখ্যক মুক্তপুৰ পাটিদৰং মহাবিদ্যালয়ৰ যি শোভাযাত্ৰা আমি আপোনালোকক দেখুৱাবলৈ লৈছোঁ। এই হাতীলৈত এখেতসকলে যি শোভাযাত্ৰা উলিয়াইছে তাৰে কিছু দৃশ্য মই আপোনালোকক দেখুৱাবলৈ বিচাৰিছোঁ। আৰু আবেলিলৈকে ইয়াত বঁটা বিতৰণ আছে আৰু মই ইয়াতে উপস্থিত থকা যি শিক্ষক শিক্ষয়িত্ৰী আছে আৰু যি ছাত্ৰ ছাত্ৰীসকল আছে, যি ইয়াৰ বিশিষ্ট ব্যক্তিসকল আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবলৈ বিচাৰিম। মই মোৰ কেমেৰা পাৰ্চন জিন্তু কলিতাক অকণমান স্কুলখন দেখুৱাবলৈ অনুৰোধ জনাম। গতিকে তাৰে অকণমান আপোনাক মই দেখিবলৈ বিচাৰিছোঁ। আৰু আমাৰ যি মুক্তপুৰ পাটিদৰং মহাবিদ্যালয়ৰ আমাৰ শিক্ষক এজন বা আমাৰ শিক্ষক এজনৰ লগত কথা পাতিব বিচাৰিছোঁ। তেখেতৰ কেনে অনুভৱ হৈছে আৰু প্ৰতি বছৰে এই খেল সপ্তাহ পাতি থাকে, গতিকে তাৰে অকণমান আমি জানিবলৈ বিচাৰিম। ছাৰ, আপোনাৰ আজি কেনে অনুভৱ হৈছে? আপোনালোকৰ 34 সংখ্যক খেল সপ্তাহ আবেলিলৈকে আপুনি কৈছে বোলে ইয়াত বোলে বঁটা বিতৰণী সভাও আছে, গতিকে কেনে অনুভৱ হৈছে? বছৰ আমি ভ্ৰমণৰ অনুভৱ আমি প্ৰতি বছৰে মহাবিদ্যালয় খেল সপ্তাহৰ লগত সাংস্কৃতিক সমাৰোহ বা সাংস্কৃতিক পৰ্যায়ত পৰিচিত কৰি আহিছোঁ। এইবুলি আমাৰ যথেষ্ট সংখ্যক ছাত্ৰ ছাত্ৰী আমি আশা কৰিছোঁ। সেই আশানুৰূপ কিন্তু ছাত্ৰ ছাত্ৰীসকলৰ যি শিক্ষা উদ্দীপনা আচলতে আমাক যথেষ্ট উৎসাহিত কৰিছে। আমি পৰৱৰ্তী অনুষ্ঠান চলাই নিবৰ কাৰণে আমি যথেষ্ট প্ৰেৰণা পাইছোঁ। আপোনালোকৰ যি বঁটা বিতৰণী সভা কেতিয়াৰ পৰা ষ্টাৰ্ট হ'ব, কেতিয়াৰ পৰা আৰম্ভ হ'ব, কেইটা বজাৰ পৰা আৰম্ভ হ'ব? অকণমান এতিয়া আমাৰ পিতৃভোজনৰ ব্যৱস্থা আছে, খোজকাঢ়ি গৈছে, তাৰপিছত আমি পিতৃভোজনৰ ব্যৱস্থা কৰিবলগীয়া আৰু এইটো মানে লগোৱা হয়। তাৰপিছতে এইবাৰ অকণমান ব্যতিক্ৰম হৈছে। আপোনালোকে হাতী লৈ আগতে আমি হাতী ল'ব ছাত্ৰ ছাত্ৰী আৰু পাৰে অন্য সংস্কৃতি আমাৰ লগত আহিছে। আমি শিকাব মানে পৰা নাই এইবাৰ, ইমান আশা কৰিছিলোঁ আগতে আৰম্ভণি দেখুৱাই যাওঁ। হাতী উলিয়াইছে আৰু আবেলিলৈকে আপোনাৰ বঁটা বিতৰণী সভা আছে আৰু আয়োজন সংখ্যক মুক্তপুৰ পাটিদৰং মহাবিদ্যালয়ৰ যি খেল সপ্তাহৰ শোভাযাত্ৰা এয়া দেখুৱাইছোঁ আপোনালোকক। শোভাযাত্ৰা আৰম্ভ কৰিছে আৰু